ভাবিয়ে পোৱা নাই কৰিছিলোঁ এতিয়া অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছা কেনেদৰে পঢ়িছিলা কেনেদৰে সাজু হৈছিলা যিমানখিনি মোৰ প্ৰয়োজনীয় বুলি লাগিছিলে মই সিমান সময় পঢ়িছিলোঁ কেতিয়াবা অলপ কমো হৈছিলে কেতিয়াবা সেইটো পূৰাবলৈ অলপ বেছিও পঢ়িব লগা হৈছিলে তেনেকৈ মানে ডেইলিৰ কামটো ডেইলি শেষ কৰি গ'লে ইজি হৈ যায় বহুত পিছলৈ গৈ মানে অসুবিধা নহয় তেনেকেই পঢ়িছোঁ আৰু এই ফলাফলৰ বাবে তুমি কাক কৃতিত্ব দিবা মা দেউতা মোৰ পৰিয়ালৰ মানুহ আকৌ ছাৰ বাইদেউহঁতে বহুত সহায় কৰিছে মোক ভৱিষ্যতে এতিয়া কি হ'বা ক'ত পঢ়িবা কিবা পৰিকল্পনা একো নাই এতিয়া ক'ত পঢ়িম কি কৰিম এতিয়ালৈকে ভবা নাই ভালকৈ তোমাৰ অনুজসকলৰ বাবে কিবা ক'ব বিচাৰিবা নেকি কেনেদৰে তেওঁলোকে পঢ়াত আগুৱাই যোৱাটো তুমি যেনেকৈ মন যায় তেনেকেই পঢ়িবা যিমান সময় মন যায় মানে নিজৰ মনৰ পৰা পঢ়িব লাগিব মন নাথাকিলে গোটেই দিনটো পঢ়ি থাকিলেও মানে কাম নহয় মই নিজেও গম পাওঁ সেইটো গতিকে নম্বৰ লাভ কৰিছে টোটেল 593 তুমি তোমাৰ দেউতা মা দেউতা চাকৰি কৰেনে নে দেউতা টিচাৰ হয় মা হাউচ ৱাইফ দেউতাৰ নাম হিফজুৰ ৰহমান দেউতা ক'ত টিচাৰ কৰে হায়াৰ ছেকেণ্ডেৰী স্কুল আচ্ছা আৰু মা হয় তুমি অনুজসকলৰ বাবে কি ক'ব বিচাৰিছিলা কেনেকুৱা লাগিছে আজি ভালে লাগিছে মোৰ সফলতাৰ আঁৰত মা দেউতা মোৰ পৰিয়ালৰ মানুহ ছাৰ বাইদেউহঁত সকলোৱে মোক বহুত সহায় কৰিছে তেওঁলোকৰ অবিহনে মই চাগে ইমানখিনি কৰিব নোৱাৰিলো হয় গতিকে মা দেউতা ছাৰহঁতক বহুত বহুত ধন্যবাদ মোৰ লগত সদায় থিয় হৈ থকাৰ কাৰণে মোক সদায় এনকাৰেজ কৰি থকাৰ কাৰণে খুবেই ভাল লাগিছে পৰীক্ষাৰ কাৰণে দৈনিক নিয়মীয়াকৈ পঢ়িব লাগিছিলোঁ দৈনিক যিখিনি কাম দিছে সেইখিনি শেষ কৰিছোঁ কেতিয়াও মানে বাৰ্ডেন হৈ যাব দিয়া নাই মানে জমা কৰি পঢ়াখিনি বাৰ্ডেন কৰিবলৈ দিয়া নাই গতিকে নিয়মীয়াকৈ পঢ়িছিলোঁ বিজ্ঞান শাখা ল'ম বুলি ভাবিছোঁ পঢ়িম বুলি ভাবিছোঁ বিজ্ঞান শাখা তুমি কি হ'ব বিচাৰা মই এজন চিকিৎসক হ'ব বিচাৰোঁ তোমাৰ হবি কি হবি মই গান শুনি ভাল পাওঁ কেতিয়াবা ড্ৰয়িং কৰিও ভাল পাওঁ সেইখিনিয়ে ঘৰ মোৰ জুৰীয়া দগাঁও মোৰ পিতৃৰ নাম হিফজুৰ ৰহমান আৰু মাতৃৰ নাম হাছিনা জাহান খান সফলতা লাভ কৰিছোঁ আমি সঁচাকৈ আনন্দিত হৈছোঁ শিক্ষক হিচাপে তাইক লৈ আমি গৌৰৱান্বিত আমি যি সপোন দেখিছোঁ তাইক লৈ এই সপোন তাই আমাক বাস্তৱায়িত কৰিলে গতিকে আমি সঁচাকৈ আশাবাদী আৰু তাই আগলৈ আগুৱাই যাওক আগন্তুক দিনবোৰতো যাতে তাই এনেধৰণে সফলতা আনক তাই এগৰাকী সঁচা মানুহ হিচাপে আমি যি চেষ্টা কৰিছিলোঁ গঢ়িবলৈ তাই সেই পথত যাতে আগুৱাই যাওক আমি তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ